हेलो फ्रेंड्स मोर चेनेलटोলৈ আপোনাক স্বাগতম জনাইছো বন্ধুসকল বেহাবাৰী আপোছত অভিনয় কৰা মনিব সুস্মিতা তৰামাই উকিল বাইদেউ আৰু ডিএসপি মেডাম আৰু কমলৰ পত্নী এই ছগৰাকী হ'ল বিবাহিতা আজি কথা পাতিব বিচাৰিছো এই সকলৰ আসল নাম কি আৰু এওঁলোকৰ আসল স্বামী নাম কি আজি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব আহকচোন এওঁলোকৰ আসল স্বামী আৰু এওঁলোকৰ প্ৰকৃত নাম কি জানো ভিউৱাৰ্ছসকল সুস্মিতা চৰিত্ৰত অভিনয় কৰি থকা সুস্মিতা প্ৰকৃত নাম হৈছে পাৰবিন সালতান আৰু তেওঁৰ স্বামীৰ নাম হৈছে মুস্কান আহমেদ এতিয়া জানো আহক ডিএসপি মূলা গাভৰুৰ চৰিত্ৰত অভিনয় কৰি থকা মূলা গাভৰুৰ প্ৰকৃত নাম হৈছে নিশিতা গোস্বামী তেওঁৰ স্বামীৰ নাম হৈছে শয়ন চক্ৰৱৰ্তী এতিয়া জানো আহক কমলৰ পত্নী নাচ বাইদেউ চৰিত্ৰত অভিনয় কৰি থকা তেওঁৰ প্ৰকৃত নাম হৈছে বৃষ্টি দত্ত আৰু তেওঁৰ স্বামীৰ নাম হৈছে বিজিত চক্ৰৱৰ্তী এতিয়া জানো আহক তৰামাই চৰিত্ৰত অভিনয় কৰি থকা তৰামাৰ প্ৰকৃত নাম হৈছে সীমা বৰুৱা তেওঁৰ স্বামীৰ নাম হৈছে সঞ্জীৱ বুঢ়াগোহাঁই এতিয়া জানো আহক কে ছাৰৰ পত্নী চৰিত্ৰত অভিনয় কৰি থকা মনিব প্ৰকৃত নাম হৈছে পাপৰি বৰা আৰু তেওঁৰ স্বামীৰ নাম হৈছে বাবাটো বৰুৱা এতিয়া জানো আহক উকিল বাইদেউ চৰিত্ৰত অভিনয় কৰি থকা উকিল বাইদেউৰ প্ৰকৃত নাম হৈছে ৰিমজিম শৰ্মা আৰু তেওঁৰ স্বামীৰ নাম হৈছে ঋতুৰাজ কৌশিক সকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পাইছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ভিউৱাৰ্ছসকল আপোনালোকৰ বাবে এটা সৰু অনুৰোধ যে যদি মোৰ চেনেলটো পোনপ্ৰথমৰ বাবে ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ।